হেল্ল' বন্ধুসকল, ৰঞ্জন বৰা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। গতিকে আজি কাতি বিহুৰ কি হয় মই সকলো মোৰ ভিডিঅ' মাধ্যমেৰে দেখাই যাম আৰু আপোনালোকে চাই যাব। ধন্যবাদ। আজি কাতি বিহু অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ। আহিনৰ শেষৰ দিনটো আমাৰ লোক সমাজে আলোকৰ উৎসৱ হিচাপে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে এই কাতি বিহু। এই বিহুৰ সতে সাঙুৰ খাই আছে আমাৰ জাতীয় কৃষ্টি আৰু সংস্কৃতি। অসমীয়া জনজীৱনক কাতি বিহুৰ প্ৰচলিত লোকাচাৰসমূহে সুকীয়া মৰ্যাদা প্ৰদান কৰি আহিছে। কৃষিজীৱী জনতাই কাতি বিহুকো ৰঙালী আৰু ভোগালী বিহুৰ দৰে মৰম আৰু চেনেহৰ উমেৰে সাৱটি লৈছে। বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ সতে নিবিড়ভাৱে জড়িত হৈ আছে। জেঠ, আহাৰ, শাওণ মাহ খেতিৰ বতৰ। মূৰৰ ঘাম মাটিত পেলাই সাৰ ভঙা পৰিশ্ৰমেৰে খেতিয়কে পথাৰখনত ভূই ৰুই অন্ত কৰে। অন্তৰত হেঁপাহ, এদিন সোণগুটিৰে ভৰিব ভঁৰাল, শেষ হ'ব অকালৰ দিন। আৰু এই সপোন দেখা খেতিয়কে শৰতৰ বতৰত উৎফুল্লিত হয়। শস্যৰ ফুল দুলে সোণগুটি লাগিবৰ হয়। এনে সময়ত শস্যৰ নষ্টকাৰী কীট পতংগৰো উৎপাত বেছি হয়। পোক পৰুৱা, চৰাই চিৰিকটি, নিগনি, এন্দুৰৰ লগতে প্ৰাকৃতিক উপসৰ্গসমূহে নকৈ ফুলাম হৈ পৰা ধাননিডৰাৰ যাতে অপকাৰ সাধিব নোৱাৰে তাৰ বাবে খেতিয়ক সজাগ হয়। শস্যৰ নিৰাপত্তাৰ বাবে বিধি বিধান পালন কৰে। অসমীয়া ৰাইজে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰূপত অনুষ্টুপীয়াকৈ পালন কৰি আহিছে। এই সময়ত সৰহভাগ খেতিয়কৰ ভঁৰাল উদং হয়। কাতি বিহু প্ৰাচীন কালৰে পৰা কৃষিজীৱী গঞাই শস্যৰ মংগলৰ অৰ্থে বিবিধ নিয়মেৰে পালন কৰি আহিছে। ডাকৰ বচনে কৈছে, আহিন কাতিয়ে ৰাখিবা প্ৰাণী, যেনেকৈ ৰাখে ৰজাই ৰাণী। শস্যৰ সুৰক্ষা আৰু মংগলৰ বাবে মানধাতা যুগৰে পৰা জুই ব্যৱহাৰ হৈছে খেতিয়কৰ শস্যৰ প্ৰধান সাৰথি। এই জুই ব্যৱহাৰ ক্ৰমশঃ পৰিৱৰ্তন ঘটি মাটিৰ চাকিলৈ সলনি হৈছে বুলি অনুমান কৰিব পাৰি। এই মাটিৰ চাকিগছিয়ে তাহানিৰ বৃহত্ত জুই কৰাৰ প্ৰতীক। যিগছি চাকি কাতি বিহুৰ দিনা শস্যৰ পথাৰত সভক্তিৰে জ্বলোৱা হৈছে। আৰু ইয়াৰ বিপৰীতে এই কাতি বিহু আমাৰ শস্যৰ পথাৰত জ্বলি আহিছে। আৰু এই চাকিগছিয়েই আমাৰ শস্যৰ পথাৰত শস্যৰ সুপৰিকল্পিতভাৱে আমাৰ গঞাই মানি আহিছে। ধন্যবাদ।